তো গাইছ আমি আছো বৰ্তমান সোণাপুৰৰ এখন ফাৰ্মত। এখন দিছে আপোনাৰ আমাৰ মুনাৰ, তো 2-3জন মানে দিছে একেলগে লগ হৈ। মই বিশেষ কেনেকৈ চিনি পাওঁ, নামকেইটা নাজানো। আজি আমি আহিছো ফাৰ্মত। আহা নাই আমি মজা গাছতে পকা মোৰ পলিথিনটো দেখালে না কল আৰু শুকান আঙ্গুৰ। আঙ্গুৰটো দেখে কিচমিচ বুলি কয়, আমি শুকান আঙ্গুৰ বুলি কওঁ। সেই বস্তু ৰাঙি এই পোৱালি দিবই খুব বেছি আৰু 1 মাহ। বেলেগ ধৰণৰ ছাগলী এইকেইটা, তো মুখখন অলপচোন বেলেগ টাইপ। এই কিমান খাবা দে নাই নেকি? চ' এইটো ছাগলী ব্ৰিডটো হ'ল তোতাপুৰী ক্ৰছ, কিবা এনেকুৱা টাইপ। কি জীৱন, বিন্দাছ খাইছা লৈছা ঘুমেছা চেলকিছা, কি জীৱন ইমান মৰমৰ ছাগলী তহঁতক কিনকে খাইবি মানুহ খাবে, ময়ো খাব পাৰোঁ। কাশ্মীৰী তোৰ নাম, তেৰে নাম কোনটো? বেয়াকে তোৰ লাগছে এইটো না পাবা দি আছে। তেৰে নাম ছাগলটো চাব ইচ্ছা গৈছে, কোনটো আছিল নো? বিটেল ক্ৰছ। তেৰে নাম চালিয়াতো একটু তেৰে নামৰ মাক তেৰে নাম কি? এডাল ইমান তাই ৰৈছি, সেইটো গাঁঠি খাই আছে, কাহি আছে লাৰি আছোন একবাৰ ৰছীডাল কি তাই ৰৈছি, কাটিৰা ৰছীডাল বম তাই ৰৈছি। কি ক এই কাটি দে অলপ লাইটকে বান্ধি দা। বিয়াৰ চুলিগিলা চব গিটাতকে বম চালি আৰু কিবা বম পাতলা মজা। কিন্তু এইটো পুহিব পাৰা ভাল হৈছে, পুৰা মজা। জাতটো বেয়া পায় এই মজা সৰু প্ৰিয় বন্ধু হিচাপত পুহিবা ভাল হৈছে। এই দেখা নাই কিবা খুটিয়া ওপৰৰ অলপ গেছি নেকি? ইয়ে মোৰ কাটি দিবা বেয়াই কাটি যাম দে। এইটো চাওক পুৰা কি ডাঙৰ জাতি। এইবিলাক বাঁহ পিছফালে লাগে যদি কৰ, আৰু এইটো ইয়াত ছাগলী থৈ ৰাতি, এতিয়া একো নাই। তো এইবিলাক নেমু লগা ষ্টাৰ্ট হৈছে আৰু লাহে লাহে। তোমাৰ মোটামুটি ধৰা মাৰ্চ এপ্ৰিলত ছিঙিব পৰা হৈ যাব। কাৰোবাক নেমু চেমু যদি লাগে বিয়াত
কমেণ্টত কৈ দিব আৰু হোলচেল ৰেটত পাই যাব নেমু আমি খাওঁ দে নাকি এই মাংস ক'ৰ পৰা আনিলা পুখুৰী মিঠা না টেঙা আমি এনেই আছোঁ বৰ্তমান এনেই অলপ বহি আছোঁ কথা পাতি আছোঁ গোটেইকেইটাই ইয়াতে নদীৰ পাৰত এনেকৈ এইটো ইফালে এইটো মুৰ্গীৰ ফাৰ্ম পিছফালে এই নদীটো যেতিয়া শুকায় অলপ অলপ ওলাইছে মাটি তলৰ পৰা তাৰে মাজত যাই কিনে পিকনিক খাব পাৰি আৰু এনেকুৱাকৈ মাটি ওলাই আহে এইখিনি মাটি শিল বালি টাইপ এনেকুৱা মেকুৰী তো আমি এতিয়া বৰ্তমান নেমু বাগানৰ ভিতৰত আহিছোঁ নেমু বাগিচা তোমাৰ ফুলিছে এইয়া ফ্ৰেছ ফ্ৰেছ নেমু सेल्फी ले ले रे सेल्फी थोड़ा थोड़ा ले कमला सुंदरी नाचे क्यों जाओ এখন তুমি নলবা দিয়া এইটো তাৰমানে আমি থৈ দিওঁ কেতিয়াবা লাগে বিপদত এই পানী কেনে লাগব নো খাই পাঞ্চা পাইছা লাগে খাই চাও নেকি নেচাৰেল পানী এ বে নহয় গেল বে এ বে কি ক তাৰমানে বাহুতো ফুটা থাকে বে তাৰমানে একো ফুটা আছে বাবু বৰষুণৰ পানী থাকে এইবিলাক পিয়ৰ এই মেন বাজি চোৱালে আমি বাঁহ কথা চাই আছো তুমি বাঁহে কাটি আছ না ফেফে দিব লাগে ইমান কম্পিটিশ্যন নহয় আইডিয়াত মাৰা বাঁহটো কোবাব কিন্তু কাটাৰ লগে লগে তুমি অ মাই গড এমটো তুমি আগেৰি কাটা বা ভালো লাগি যাবে কি আছে না খেলি দিছি বাতো বাতো আগে চলে দে মা এসে গেল বাবা ভালো লাগলো হতি না ভাঙে লাইলে লাইলে লাটা কাটি দে ইসা লাইবে না মই হনজাত নিমখ দিবা গেছি এই পাইপডাল কাটা যাব হে নবদা গুলিচোন কিন্তু চাফা কৰি দিয়ে জানা বাটো চাইড করছি ৰবা ৰবা জুত দি কিনে সেই চাবা চিঙি যাব কৰাত দুটাত দৈ গাখীৰ হ'ব তোমাৰ হেৰি মুৰ্গী
মাংস বনাম ঘৰত অঁ বাকী হিমাংশু লৈ যাব বনাব হেৰি চুঙা পিঠা বনাব এটা ময়ো লৈ যাম তুমি লৈ যাবা তুমি দৈ গাখীৰ বনাবা অঁ আৰু বাকী যিখিনি লৈ যায় আমি আজি ক্লাবত একদম সানি পিটিকি ব্ৰইলাৰ মাংস কি ব্ৰইলাৰ নাখাওঁ গাহৰি খাম হৈ যাব এইবিলাক বান্ধি কিনে পেকিং চেকিং কৰি লৈ ল'লোঁ আৰু যাব ওলালোঁ আমি কেনে লাগিল আহি তো আজিৰ ভিডিঅ'টো দেখিনে আছিল ধন্যবাদ জয় অসম এতিয়া অলপ বকৰি বাৰু কেইটামান